हेलो एभ्रिवान की खबर आशा करो सकलोरे ভাল मोर बरपेटिया ছোৱালী বঙাইগাঁৱৰ বৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এয়া যোৱাকালিৰে হয় আবেলি লৰা স্কুলৰ পৰা আনাৰ পিছত হয় ভিডিঅ'খিনি। এয়া লৰা শুই টিভি চাই আছে, হি অলপ ৰেষ্ট কৰিছে, গা পা ধুৱাই দিলো তাক দি আৰু এতিয়া মই ভাত বনাব লৈছো। বেঙেনা ফ্ৰাই কৰিছো, হি নাখায় বাৰু। মই নিজৰ কাৰণে এটা সৰু বেঙেনা লৈছো আৰু দালি বনাইছো, সেই দালিৰে খাব অলপমান। তাকে দালিটো এয়া বইল কৰিছোঁ, বইল হৈছে। হালধিটো পিছত দিছোঁ, তাৰমানে একেলগে দালিটোত হালধিটো দিলে তাৰমানে কুকাৰটো লেতেৰা হৈ যায়, একদম হালধি হয়, ধুব অসুবিধা পাওঁ মই। সেইবাবে তাৰমানে দালিটো আগতে হুইচেল মাৰি লৈছোঁ, তাৰপাছত হালধি দি এতিয়া চম্ভাৰ মাৰি দিছোঁ, দি আৰু তাক খোৱাওঁ। এতিয়া দালি দি ভোক লাগিছে বোলে আৰু পাপৰ ভাজি দিছোঁ তাক। সেই পাপৰ খাব বিৰাট ভাল পায়। এয়া টিভি চাই সি খাই আছে। এয়া দেখিছেনে ক'ত ওপৰত উঠিছে বিচনাৰ। সেনেকৈ খাই উপায় নাই আৰু, নহ'লে যে নাখায়ে উপায় নাই, সেনেকৈ খোৱা। অৱশ্যে বেয়া অভ্যাস, কি কৰিব, উপায়টো নাই। বেয়া হ'লেও আৰু কিছুমান সময়ত কিছুমান বেয়া কামো কৰিব লগা হয় বাচ্ছাৰ কাৰণে। ভাতখিনি নাখায় যে নহ'লে। এতিয়াই সন্ধিয়া শুল, সি ভাত তাত খাই এতিয়া সন্ধিয়া উঠিছে উঠি আৰু এইটো হৈছে আমাৰ দাদা আৰ্মিত কাম কৰে যে, তেখেতে দিছে এইটো হৰলিক্সৰ নিচিনা গাখীৰৰ লগত খাই বিৰাট টেষ্টি হয়। এইটো আৰু ডিফেন্সতে পোৱা যায়, বেলেগ দোকানত বিক্ৰী কৰিব নোৱাৰে। দেখিছেনে লিখা আছে মেলটছ, বিৰাট টেষ্টি হয়। সেইদিনাখনে দি খেদাইছে বাইদেৱে, দুইটা দিছে তাৰ কাৰণে। গাখীৰ নাছিল, পাছত যোৱাকালি ঘৰত যোৱাতে গাখীৰ লৈ আহিলোঁ। এই গাখীৰেৰে তাক এতিয়া বনাই খুৱাম, তাকেই ৰখি আছে এইকেইদিন। হৰলিক্স খাব ভাল পায় মোৰ ল'ৰাটোৱে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে খায়নে বাৰু? এনে খুৱাব লাগে, ভাল কোৱালিটিৰ হৰলিক্স, যি টি খুৱাব নালাগে। কিছুমান হৰলিক্স আজিকালি ডুপ্লিকেট কৰে, গতিকে খুৱাব নালাগে। যোনখিনি গম পোৱা যায় আৰু এইখিনি ভালেই হ'ব, সেইটোকে খুৱাব লাগে। ফিট বিম খুৱাইছিলোঁ আগতে, এইবাৰ অনা নাই ফিট বিম, আনিব লাগিব। যিহেতু এই দুটা দিছে, এই দুটা আগতে শেষ কৰি লওক, তাৰপাছত আনিম। মানে ওলাৰ পাছত যদি কেতিয়াবা নাখায় আৰু গোটা লাগি যায়, অৱশ্যে গোটা নালাগিব, এই খায় সদায় ডেইলি দিলে ডেইলিয়ে খাব। ময়ে কেতিয়াবা নিদিওঁ মাজে মাজে, সেয়াই আৰু গাখীৰ নাথাকে সদায়। গৰম পানীটো দিওঁ অৱশ্যে মই, তেনেকৈ দি দিওঁ। আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাই নে নোখুৱাই জনাবচোন। আমাৰ এই ভাত তাতকৈ এইবিলাক খাব ভাল পায়। এয়া আৰু সন্ধিয়া আবেলি সময়, সন্ধিয়া হোৱা নাই। এয়া আমাৰ বিজুলীৰ পৰা আহিছে। ইয়াতে হেৰি হয় যে, পূজা হয় যে, চৰক পূজা, পিঠিত যে ফুটাই দিয়ে বৰৰে, এয়া মহাদেৱৰ সেই পূজা, সেই পূজাৰে মানুহ আহিছে। সিহঁতে ৰাতিপুৱাই আহিছে ট্ৰেইনত বৰপেটা ৰোডত। তাতে মালিকনী বাইদেউ, আমাৰ ৰুমৰ বাইদেউ যে আছে, তেখেতে মাতি লৈ আহিছে পূজা কৰিবৰ কাৰণে। আমিও তাতে সেৱা ল'লোঁ গোটেই লগ ওচৰৰ মানুহখিনিয়ে। বাহিৰতে দিছে, বাহিৰতে সন্মুখত আগফালে, ওপৰত যাব টান পাব সিহঁতে, সেইকাৰণে বাহিৰতে দিছে। কলৰ পাত চাত আনি দিছে, ভালকৈ পূজা কৰিছে, প্ৰসাদো দিছে অলপমান। তাকে সেইবাৰ গ'ল সিহঁতে। যোৱাৰ পাছত এইফালে আৰু আমাৰ ল'ৰাটোৰ ফ্ৰেণ্ড আহিছে, আগৰ স্কুলত যে পঢ়িছিল তাৰে ফ্ৰেণ্ড, বিৰাট ভাল তেওঁলোক। মোক মাতিয়ে থাকে, সিহঁতৰ যিকোনো প্ৰগ্ৰেম হ'লে ঘৰত মাতে। আৰু আজি মোৰ তাতে ফুৰিব আহিছে, মই মাতিয়ে থাকোঁ। এখেতৰ গুৱাহাটীত থাকে, সিহঁতৰে যা হয়, আহিছে ঘৰত, সেইকাৰণে ফুৰিবৰ কাৰণে লৈ আহিছে। কিমান আৰু ৰুমত সোমাই থাকিব, ঠিকে আছে দিয়ক, লৈ আহক। এনেকৈ সিহঁতে চাহ তাহ খাই গ'ল। যোৱাৰ পাছত এইফালে ৰাতি মই অলপমান আটা ৰৈছিল গোলা, সিহঁতক পিঠা বনাই দিয়া, তাকে এতিয়া পিঠা বনাই ল'লোঁ। আৰু ৰাতিপুৱা দুপৰীয়াৰে বেঙেনা ফ্ৰাই আছিল, আৰু এইফালে কণী ভাজি লৈছোঁ আৰু ভাত বনাইছোঁ। এয়া দেখিছেনে কাঁহীখন, বেঙেনা ফ্ৰাই, কণী ভাজিছোঁ ভুজিয়া কৰি, আৰু আটাৰে গুলি লোৱা। এয়ে ভাত। এনেকৈ কোনে কোনে খাই জনাবচোন, মই এনেকৈ খাওঁ অকলে থাকিলে। এয়া আৰু ৰাতি শুই গ'লোঁ। এয়া আজি ৰাতিপুৱা ল'ৰাক টিফিনৰ কাৰণে ইলাচি দিছোঁ, ঘিৰ অলপমান লৈ তাত ইলাচি দি এতিয়া চুজি ভাজিম তাক টিফিনৰ কাৰণে। টিফিনত চুজি দিওঁ আজি, বেলেগ আৰু নাই একো বিশেষ। আৰু মই বনোৱা বস্তুৱে দিওঁ টিফিনত, কেতিয়াও কিনা একদম ইমাৰ্জেঞ্চি কেতিয়াবাহে দিওঁ, নিদিওঁৱে। বেছিভাগে মই বনোৱাই দিওঁ, যিয়ে নহওক। ফল দিওঁ আৰু এইবিলাক যিকোনো বস্তু এটা বনাই দিওঁ, আৰু হেল্ডি হয়। এনেই দোকানৰ বস্তু খাই বাৰু, সি নোখোৱা নহয়, এনেই খাই, কিন্তু টিফিনত নিদিওঁ। এতিয়া অলপমান গাখীৰ দিছোঁ, চেনি দিছোঁ, সেয়ে ই বিৰাট ভাল পায় খাব। ইয়াতে ঘৰতো খাব বোলে অলপমান। এয়া পিচ কৰি নিদিলে আৰু বেয়া পায়, ডাইৰেক্ট যদি এনেই দিওঁ। এতিয়া পিচ কৰি দিছোঁ, ঠাণ্ডা হ'লে এতিয়া পিচটো উঠিব। এবাৰ তাৰ টিফিনটো আগতে ৰেডি কৰি লওঁ। তাক কাজু বাদাম দিছোঁ আৰু এয়া চুজি দিছোঁ পিচ কৰি। তাৰপাছত দুখনমান সিও খাব। এতিয়া আৰু লিখিব দিছোঁ তাক অলপমান, ৰাতি লিখা নহ'ল, টোপনি আহিল সোনকালে, হোমৱৰ্ক আছিলে, তাকে কৰিব দিছোঁ আৰু খাই কৰিব দিছোঁ। এয়া ল'ৰাক স্কুলত থ'ব যাব ওলাইছোঁ।
এয়া ৰেডি ল'ৰা ময়ো ৰেডি গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলোৰে ভাল মোৰ বৰপেটা ছোৱালী বঙাইগাঁৱৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এয়া ল'ৰা ৰেডি হৈছে স্কুল যাবৰ কাৰণে ময়ো ৰেডি তাক থৈ আহোঁ আহি লগ পাই আছোঁ আপোনালোক এতিয়া এই ৰেডি হ'ল তাক থৈ আহোঁ থৈ আহি আৰু ঘৰৰ কাম বন আছে বহুত কৰিব লাগিব গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ বাই বাই